Hello guys, মোৰ নতুন মিনি ব্লগ এটালৈ স্বাগতম। এয়া ধুনীয়াকৈ সাজুন কাচুন হৈ পাৰ্লাৰ পালোহি। আজি শ্বুট এটা আছে, এগৰাকী মডেল, আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰি লাগি গ'লোঁ। আৰু তাৰ মাজতে স্পা এটাও আহিলে, স্পাও কৰি আছোঁ, এফালে মেকআপো কৰি আছোঁ চব। তাৰপিছত স্পা কৰাৰ পিছত ৰিজাল্ট চব কিমানেই ধুনীয়া লাগিছে ন। স্পা কৰা কাষ্টমাৰগৰাকীক পঠিয়াই পেলাই এয়া শ্বুটটো কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব দেই। তাইক এটা ধুনীয়া জোৰণ লুক দিছোঁ, কেনেকুৱা লাগিছে বাৰু। তাইতো বহুত হেপ্পী হৈছে। তাৰপিছত আমি শ্বুট কৰিবৰ কাৰণে আহিলোঁ বৰ্ষা ৰিজৰ্ট। তাত আমি শ্বুট কৰি আছোঁ, আন্ধাৰেই হৈ গ'ল আৰু লোকেশ্যন বহুত ধুনীয়াই হয়। আৰু সেয়া আমি ফটো মাৰি আছে। তাৰপিছত আমি কফি অৰ্ডাৰ দিলোঁ পকৰাৰ লগত। তাৰপিছত আমি গোটেইকেইটা এতিয়া ধুনীয়াকৈ খাই লৈছোঁ। আৰু গলোৱে আমাৰ ইয়াত চচে খাইছে আকৌ দেই। খাই